আপোনালোকৰ খবৰ কেনেকুৱা কওকচোন। মোৰ বাৰু ভালেই। মালপোৱা আপোনালোকে খাই কেনেকুৱা পায়। পুনৰবাৰ আপোনালোকক নতুন এটা ভিডিঅ'লৈ মোৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ এই ভিডিঅ'টো চাই ব'লক আমি এতিয়া ভিডিঅ'টো আৰম্ভ দেখিছে। বাহিৰৰ পৰা অকণমান ৰহি যোৱা নিচিনা লাগিছে বাৰু, তথাপিও খাব পৰা হৈ আছে। আৰু কিন্তু এনেকৈ আমাৰ ঘৰত কল কোনো নাখায়, সেইবাবে ভাবিলোঁ বনাওঁ আৰু পোৱালীজনীও খাই ভাল পাব। বাহিৰা বস্তু খোৱাতকৈ এনেকৈ ঘৰুৱা কিছুমান বস্তু বনাই দিলে সিহঁতৰ স্বাস্থ্যৰ বাবেও ভাল বাৰু। আৰু কলৰ মালপোৱা খাই এনেও ভাল লাগে। আপোনালোকে খাই কেনেকুৱা পায় জনাব আৰু। ঠিক আছে তেন্তে এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা মই কলকেইটা মিক্সাৰত দি দিলোঁ সৰু সৰুকৈ কাটি, আৰু ইয়াতে সোৱাদ অনুযায়ী চেনি দি দিছোঁ। সৰু চামুচ এখনে 3 চামুচ দি দিছোঁ চেনি। আপোনালোকে সোৱাদ অনুযায়ী চেনি দি দিব। এতিয়া এইখিনি মিক্সাৰত দি লওঁ। এয়া চাওক, মই কল আৰু চেনি ব্লেণ্ড কৰি ল'লোঁ, আৰু এইখিনি বাতি এটাত উলিয়াই ল'ম গোটেইখিনি। এয়া কলখিনি মই উলিয়াই ল'লোঁ মিক্সাৰত দি মেলি। আপোনালোকে হাতেও পিটিকি ল'ব পাৰে ধুনীয়াকৈ অলপ। মই মিক্সাৰতে দি ল'লোঁ। আৰু এয়া সৰু কাপ এটাৰে 1 কাপ ময়দা ঢালিছোঁ, আৰু এয়া আধা কাপ, এইটো সৰু কাপ এটাৰে আধা কাপ আটা দিছোঁ। অলপমান ইলাচি খুন্দি কিনে ইয়াত দি দিছোঁ। গোন্ধটোও ভাল আহে, খায়ো ভাল লাগে নহয় জানো। আৰু এয়া সৰু চামুচখনে আধা চামুচতকৈ অলপ বেছি বেকিং দি দিছোঁ। এতিয়া গোটেইখিনি এতিয়া মিক্স কৰি ল'ম। ভিডিঅ'টো যিহেতু মই এতিয়া এখন হাতে কৰিব লগা হৈ গৈছে, সেইটো কাৰণে অকণমান দিগদাৰ হয় এখন হাতে। ঠিক আছে, মই এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি লওঁ, তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওকচোন, বেটাৰখিনি অকণমান ডাঠ হৈ আছে। তো ইয়াত অলপ মই গাখীৰ মিক্স কৰিম। গাখীৰ নাথাকিলে আপোনালোকে অলপকৈ মিক্স কৰিব গাখীৰ, আৰু গাখীৰ নাথাকিলে আপোনালোকে পানীও দিব পাৰে, আৰু গাখীৰ দিলে সোৱাদ হয় খাবলৈ। সেইবাবে গাখীৰ আছিল ঘৰতে, সেইটো কাৰণে মই গাখীৰ দি দিছোঁ। এয়া চাওকচোন, বেটাৰখিনি মোৰ তৈয়াৰ হৈ গ'ল, আৰু বেছি ডাঠো হ'ব নালাগে আৰু একেবাৰে পাতলাও হ'ব নালাগে। অকণমান এনেকৈ ৰাখিলেই হ'ল। সকলোৱে জানেই চাগে, তথাপিও আৰু মই কিদৰে বনাওঁ তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাবচোন আপোনালোকে কেনেকুৱা পায়। এইফালে এতিয়া কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন কিন্তু ক'লা হৈ গ'ল, নাহাঁহিব আকৌ দেই, লেতেৰা নহয় বাৰু। এইফালে এতিয়া মই ইয়াত মিঠাতেল আৰু ৰিফাইন তেল দুয়োটাই মিক্স কৰিম। এইফালে মোৰ কেৰাহী গৰম হৈ গ'ল, আৰু দিবৰ টাইমত অকণমান ষ্টিমটো কমাই ল'ব। মই দি লৈছোঁ এটা এটাকৈ। এয়া ইমান ধুনীয়াকৈ ফুলি আহিছে, দেখিছেনে বাৰু। কমটি ষ্টিমতে বনাই থাকিব, নহ'লে ভিতৰখন ভালদৰে নিসিজিব। আপোনালোকে কেনেদৰে বনাই বাৰু মোক জনাবচোন। আৰু মোৰ এই ভিডিঅ'টো যোনে যোনে চাই আছে, প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে অকণমান ছাপোৰ্ট কৰিব, আৰু তেতিয়াহে অকণমান আগুৱাই যাব পাৰিম নহয় জানো। আপোনালোকৰ অবিহনেতো মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ। এয়া চাওকচোন, কি ধুনীয়াকৈ ফুলি আহিছে মালপোৱাকেইটা। তো এতিয়া মালপোৱা বনাই হৈ গ'ল। ধুনুৱে এতিয়া হৰলিক্স খাব, আৰু মই চাহ অকণ খাই লওঁ। বহুত টেষ্টি। চাহ খাই বৈ হৈ গ'ল। এতিয়া বতৰটো অলপ ঠাণ্ডা কৰা নিচিনা কৰিছে, বতাহো মাৰিছে। অলপ বাহিৰতে বহিছোঁ, আৰু ধুনুৱে খেলি আছে। হয় নাই, খেলিছা হয় নাই? ভালকৈ কথাই নোকোৱা তুমি। ধুনু, তোমাৰ নামটো কৈ দিয়াচোন। ধুনুকে নমস্কাৰ কেনেকৈ দিয়ে? নমস্কাৰ, মোৰ নাম মিছ দীপনা ফুকন। অঁ, তোমাৰ ঘৰ ক'ত? এতিয়া সন্ধিয়াই হ'ল। আগফালে বহুত সময় বহিলোঁ, বতাহ মাৰি আছিল। তো ধুনু, এতিয়া কি কৰিবা? এতিয়া তাই গা ধুবগৈ, মানে ময়ো ধুম।
দুয়োজনীয়ে গাটো ধুই মেলি অকণমান ৰাস্তাৰ ফালে ওলাই যাম। তাইকো অলপ উলিয়াই নিওঁ, দিনৰ দিনটো ঘৰৰ ভিতৰতে থাকি তাই আমনি পায়। তো ভাবিলোঁ অকণমান চাফা তাফা কৰি দিওঁ তাইক। যাওঁ কৰোঁ বা চুলুক গাওঁ ধুওঁ। চুলুক তাই ভাষাই বেলেগ, বুজি নাপায় আপোনালোকে পটককৈ। বাৰু বাদ দিছোঁ সেইবিলাক। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক প্লিজ জনাব। আৰু যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, আৰু লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰো কৰি দিব। ঠিক আছে তেন্তে আজিলৈ বাই বাই।